স্পৰ্টৰ গেমৰ ল'ৰা ছোৱালীকো তেনেকৈ যেন হাইট দিয়ে। ইমান কষ্টই গেম খেলি ল'ৰা ছোৱালীয়ে মেডেল গোটাইছে, চাৰ্টিফিকেট গোটাইছে, হাত ভৰি ইনজয় হৈ ভাগি গৈছে। তেওঁলোককো যাতে এটা সুবিধা দিয়ক। NCC ফালত যেনেকৈ আছে এটা কোটা, ST বুলি ক'লে যেনেকৈ আছে চাপৰ হ'লেও অসম আৰক্ষীলৈ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, তেওঁ যাতে STখিনিক এটা কোটা উলিয়াই দিয়ক। যদি ল'ৰা ছোৱালীবোৰে ইমান মেডেল চাৰ্টিফিকেট গোটাই তেওঁলোকে যদি কষ্টৰে ধনেৰে ঘটিছে, নিজৰ দেহা ঘূণীয়া কৰি ওলাই আহিছে, চাকৰি এটা আশাত যুঁজিছেহি, তেওঁলোকে দেশৰ কাৰণে এনেকৈও যুঁজিবলৈ ভয় নকৰিব। যিটো দেখি আহিছোঁ মই খেলৰ পৰিৱেশ, সেইটো কাৰণে কৈছোঁ অসমৰ মুখ্যমন্ত্ৰী ছাৰলৈ মই অনুৰোধ কৰিছোঁ যে ST কোটা যেনেকৈ দিছে, NCC যেনেকৈ দি আছে 5 ফুট হাইটতে পায়, আৰু আমাৰ এইবোৰ ল'ৰা ছোৱালীকো হাইট তাকো হোৱা ল'ৰা ছোৱালীকো তেনেকৈ দিয়ক। মাফ কৰিব কৈছোঁ মই হাইটটোৰ কাৰণে। আৰু তেওঁলোকে বেয়া বস্তু খাই এনাৰ্জি নুগোটাই, তেওঁলোকে ভাল ভাল বস্তু খাই এনাৰ্জি গোটায়। তেওঁলোকৰ এতিয়া অৱশেষত সিহঁতি চাকৰি নোপোৱা দেশত মেডেল চাৰ্টিফিকেট লৈ ৰাস্তাত কান্দিবলগীয়া হয়। কিয় কাৰণে চাকৰি নাপালোঁ আমি হাইট তাকো বুলি, কিন্তু তেওঁলোকে পাছত বেয়া পথ বাছি ল'বলগীয়া হয় ইমান কষ্ট কৰি যেতিয়া আমি নেপালোঁ। এয়াই মই অনুৰোধ কৰিছোঁ চৰকাৰলৈ।